নমস্কাৰ সকলোকে ষ্টাডি চেণ্টাৰ ইউটিউব চেনেললৈ স্বাগতম। এইটো চেনেলত 2021 চনত হ'বলগীয়া আসাম টেট পৰীক্ষাৰ সিলেবাছ অনুযায়ী আলোচনা কৰিম। আপোনালোকে এনে ধৰণৰ ভিডিঅ' পাই থকাৰ বাবে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব। আজি প্ৰশ্নৰ যোগেদি শিক্ষণ তত্ত্বৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম। তেতিয়াহ'লে বলক আমি মূল বিষয়টোলৈ আগবাঢ়ো। প্ৰশ্ন: তলৰ কোনটো শিকনৰ তত্ত্ব? অপশ্যন ক সংযোগবাদ, অপশ্যন খ সামগ্ৰিকতাবাদ, অপশ্যন গ অনুবন্ধনবাদ, অপশ্যন ঘ ওপৰৰ সকলো। শুদ্ধ উত্তৰ অপশ্যন ঘ ওপৰৰ সকলো। এইখিনিতে আপোনালোকক জনাই থওঁ যে সংযোগবাদ তত্ত্বটো থৰ্ণডাইক উৎপাদন কৰিছিল আৰু এই তত্ত্বটোক এছাৰ তত্ত্ব বুলি কোৱা হয় বা চুক্তি তত্ত্ব বুলিও কোৱা হয়। আনহাতে সামগ্ৰিকতাবাদ তত্ত্বটোক গেষ্টাল্ট থিয়ৰী বুলি কোৱা হয়। ইয়াক কাহলাৰ, কাফকা, ৱৰ্থিমাৰ এই তিনিজনে উদ্ভাৱক কৰিছিল। অনুবন্ধনবাদ তত্ত্বটো পেভলভ, স্কিনাৰ আৰু ৱাটছনে উদ্ভাৱন কৰিছিল। গতিকে এই তিনিটা তত্ত্ব সাধাৰণতে শিকনৰ ক্ষেত্ৰত প্ৰযোজ্য তত্ত্ব। সেইবাবে আমাৰ শুদ্ধ উত্তৰটো হ'ল যে ওপৰৰ সকলো। নেক্সট প্ৰশ্ন হ'ল গেষ্টাল্ট শব্দটো অপশ্যন ক ফৰাচী শব্দ, অপশ্যন খ লেটিন শব্দ, অপশ্যন গ গ্ৰীক শব্দ, অপশ্যন ঘ জাৰ্মান শব্দ। অপশ্যন গ জাৰ্মান শব্দ। নেক্সট প্ৰশ্ন: এছআৰ থিয়ৰীৰ লগত জড়িত। অপশ্যন ক কাহলাৰ, অপশ্যন খ ৱাটছন, অপশ্যন গ স্কিনাৰ, অপশ্যন ঘ থৰ্ণডাইক। এছআৰ থিয়ৰীটো কাৰ লগত জড়িত? আমাক চাৰিটা অপশ্যন দিছে, তাৰ পৰা শুদ্ধটো বাচিব লাগে। সাধাৰণতে আমি গম পাইছিলোঁ যে এছআৰ থিয়ৰীটোক সংযোগবাদ তত্ত্ব বুলিও কোৱা হয় আৰু এই সংযোগবাদ তত্ত্বটো কোনে উদ্ভাৱন কৰিছিল? থৰ্ণডাইক নামৰ মনোবিজ্ঞানী গৰাকীয়ে। গতিকে আমাৰ শুদ্ধ উত্তৰটো হ'ব থৰ্ণডাইক, অপশ্যন গ। নেক্সট প্ৰশ্ন: শিকন হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন। কথাহাৰ। অপশ্যন ক জীন পিয়াজৰ, অপশ্যন খ এৰিষ্টটলৰ, অপশ্যন গ গেটছৰ, অপশ্যন ঘ থৰ্ণডাইকৰ। শিকন হৈছে অভিজ্ঞতা আৰু প্ৰশিক্ষণৰ যোগেদি আচৰণৰ সংশোধন। এইটো এটা সংজ্ঞা আৰু এই সংজ্ঞাটো কোনে দিছিল? এই সংজ্ঞাটো দিছিল গেটছৰ। গতিকে আমাৰ শুদ্ধ অপশ্যন হ'ল গ। নেক্সট প্ৰশ্ন: থৰ্ণডাইকে পৰীক্ষা কৰিছিল। অপশ্যন ক শিয়ালৰ ওপৰত, অপশ্যন খ চিম্পাঞ্জীৰ ওপৰত, অপশ্যন গ মেকুৰীৰ ওপৰত, অপশ্যন ঘ পাৰৰ ওপৰত। শুদ্ধ উত্তৰ অপশ্যন গ মেকুৰীৰ ওপৰত। থৰ্ণডাইকে মেকুৰীৰ ওপৰত পৰীক্ষা চলাইছিল। তেখেতে এটা বোকাটোৰ মেকুৰীক এটা পিঞ্জিৰাৰ ভিতৰত সোমাই থৈছিল আৰু পিঞ্জিৰাটোৰ সন্মুখত এঠাল বজা মাছ থৈছিল। বোকাটোৰ মেকুৰীটোৱে বজা মাছ খোৱাৰ বাবে পিঞ্জিৰাটোৰ ভিতৰত মূৰটো সোমাই ইফাল সিফাল কৰিছিল। বহুবাৰ চেষ্টা কৰা স্বত্বেও যদিও খাব পৰা নাছিল। এবাৰ পিঞ্জিৰাটোত মূৰ সোমাই খাবলৈ চেষ্টা কৰাত পিঞ্জিৰাৰ ভিতৰত থকা ৰছীডাল টান খাইছিল আৰু তেতিয়া পিঞ্জিৰা খোল খাইছিল আৰু মেকুৰীটোৱে বজা মাছখিনি খাব পাৰিছিল। এনেকৈ
মেকুৰীটোৱে প্ৰচেষ্টা এবাৰ দুবাৰ তিনিবাৰ কৰোঁতে মেকুৰীটো সহজতে বুজি পাইছিল যে সাধাৰণতে ৰছীডাল টানি দিলে পিঞ্জিৰা খোল খায় আৰু মাছটো সহজতে খাব পৰা যায়। এনেকৈ কুকুৰটোৱে কি কৰিলে লাহে লাহে প্ৰচেষ্টা কৰি কৰি তেওঁৰ ভুলখিনি শুধৰালে আৰু এনেদৰেই প্ৰচেষ্টা আৰু ভুল শিক্ষণ পদ্ধতিৰ বিষয়ে থৰ্ণডাইকে পৰীক্ষা চলাইছিল। নেক্সট প্ৰশ্ন, গেষ্টাল্ট শব্দৰ অৰ্থ। অপশ্যন ক সম্পূৰ্ণ আকাৰ, অপশ্যন খ অৱয়ব বা গঠন, অপশ্যন গ আৰ্হি, অপশ্যন ঘ ওপৰৰ সকলো। গেষ্টাল্ট হ'ল এটা জাৰ্মান শব্দ। ইয়াৰ অৰ্থ সম্পূৰ্ণ আকাৰ, অৱয়ব বা গঠন, আৰ্হি। গতিকে ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ঘ ওপৰৰ সকলো। নেক্সট প্ৰশ্ন, সামগ্ৰিকতাবাদীসকল। অপশ্যন ক আচৰণবাদী, অপশ্যন খ প্ৰকৃতিবাদী, অপশ্যন গ নক্সলবাদী, অপশ্যন ঘ ওপৰৰ এটাও। শুদ্ধ উত্তৰ অপশ্যন খ প্ৰকৃতিবাদী। সামগ্ৰিকতাবাদীসকল প্ৰকৃতিৰ ওপৰত বিশ্বাসী আছিল, সেইবাবে অপশ্যন খ প্ৰকৃতিবাদী শুদ্ধ। নেক্সট প্ৰশ্ন, গেষ্টাল্ট তত্ত্বৰ লগত জড়িত। অপশ্যন ক কহলাৰ, অপশ্যন খ কাফকা, অপশ্যন গ অৰ্থিমাৰ, অপশ্যন ঘ ওপৰৰ সকলো। গেষ্টাল্ট তত্ত্বৰ উদ্ভাৱক প্ৰধানকৈ তিনিজন আছিল। তেওঁলোক হ'ল কহলাৰ, কাফকা আৰু অৰ্থিমাৰ। গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন গ ওপৰৰ সকলো। আজিলৈ এইখিনিতে সামৰোঁ। আগলৈ নিউ বা নতুন ভিডিঅ' লৈ লগ পাম বুলি আশাবাদী। আৰু আপোনালোকে মোৰ এইটো প্ৰথম ভিডিঅ' আৰু এই ভিডিঅ'টোৰ যোগেদি বা ভিডিঅ'টোৰ কমেণ্ট বক্সত আপোনালোকে মোক জনাব। হয়তো মোৰ অজানিতে বহুত ভুল ভ্ৰান্তি হ'ব পাৰে, আনকি বিশেষকৈ ৰেকৰ্ডিঙৰ ক্ষেত্ৰত মই বিশেষ পাৰ্গত নহয়। তথাপি মই নিজেই চব ৰেকৰ্ডিং কৰিছোঁ, কিন্তু চাউণ্ডৰ ক্ষেত্ৰত কিবা প্ৰব্লেম পালে মোক নিশ্চয় জনাব, মই শুধৰাবলৈ চেষ্টা কৰিম। ধন্যবাদ।